নমস্কাৰ, জয় হিন্দ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মেৰাজুল ফিটনেছ। আজি মই আপোনালোকৰ সন্মুখত কেইটামান কথা লৈ আহিছোঁ। যেহেতু মোৰ এইটো ফিটনেছৰ চেনেল, ফিটনেছৰ যিকোনো ধৰণৰ ফিটনেছৰ ভিডিঅ' এইটো চেনেলত মই আপলোড দিওঁ। আৰু আপোনালোকে ইতিমধ্যে গম পায় যে মই লং জাম্প হওক, ৰানিং হওক, এক্সাৰচাইজ হওক, ফিটনেছৰ সম্পূৰ্ণ ভিডিঅ' মই এইটো চেনেলত আপলোড দিওঁ। চ' আজি কেইটামান কথা লৈ মই আপোনালোকৰ সন্মুখত আহিছোঁ। কিন্তু বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' পোনপ্ৰথমতে মই ক'ম যে ছ'চিয়েল মিডিয়াত বৰ্তমান সময়ত যে তোলপাৰ লাগি আছে যে 17 জুনৰ পৰা নতুনকৈ অসম পুলিচৰ এপ্লাই হ'ব। হয়, অসম পুলিচৰ এপ্লাই হ'ব নে নাই মই সেইকেইটা কথা মই আপোনালোকক আজি ক'বলৈ আহিছোঁ। আৰু কিহৰ কাৰণে এইকেইটা কথা মানুহে কৈ আছে, ছ'চিয়েল মিডিয়াত তোলপাৰ লাগি আছে, মই সেইকেইটা কথাৰ বিষয়ে আপোনালোকক ক'ম যে 17 তাৰিখে অসম পুলিচত এপ্লাই হ'ব নেকি। হয়, চাওক, এইটো কথা এতিয়ালৈকে মই যিমান দূৰলৈকে জানো 17 তাৰিখৰ পৰা অসম পুলিচত একো ধৰণৰ এপ্লাই নহয়। এইটো সঁচা। কাৰণ কিহৰ কাৰণে কৈছোঁ যে অসম চৰকাৰে কৈ আছে যে আমি নতুনকৈ 25,000 চাকৰি দিম। ইয়াৰ আগতেও কৈছিলে যে প্ৰথমবাৰ এই ইলেকশ্যন বিজেপি চৰকাৰ অহাৰ লগে লগে প্ৰথমবাৰ কৈছিলে যে আমি 1 লাখ চাকৰি দিম বুলি, নিবনুৱা যুৱক যুৱতীক আমি 1 লাখ চাকৰি দিম। তাত 1 লাখৰ জেগাত 1.5 লাখ ইতিমধ্যে পাৰ কৰিলে, আমি সকলোৱে গম পাওঁ। তাৰ কাৰণে এইবাৰ কৈছিলে CM ছাৰে কৈছিলে যে 2 লাখ চাকৰি আমি দিম। হয়, 1 লাখত যেতিয়া 1.5 লাখ দিছে, তেতিয়া 2 লাখত আমি 3 লাখ ভাবিবই পাৰোঁ যে 3 লাখ চাকৰি দিবই। তেন্তে দুদিনমান আগত CM ছাৰে কৈছে যে পুলিচত 25,000 পুনৰ নিযুক্তি দিব, যে আৰু 75,000 যে শিক্ষকৰ পদত নিযুক্তি দিব। যে আৰু 25,000 যে কৈছে যে অসম পুলিচত 25,000 পদ দিব, আপোনালোকে এইটো নাভাবিব যে 25,000ই অসম পুলিচত নতুনকৈ আকৌ মুকলি কৰি দিব, এইবাৰেই মুকলি কৰি দিব। এইটো নহয় যে 25,000, এইটো সম্ভৱো নহয় যে 25,000 একেলগে দি দিব। তাৰ কাৰণে কিবা এটা দিব, ধৰক 5,000 দিলে, 10,000 দিলে, দি পেলাই নতুনকৈ দি পেলাই আকৌ নতুনকৈ এপ্লাই কৰিলে। এইটোহে হ'ব পাৰে যে 25,000ই একেলগে দি পেলাই দি দিব। এইটো সম্ভৱ, মোৰ মতে সম্ভৱ নহয়। চৰকাৰে কৰিলে বহুত কিবা কৰিব পাৰে, কিন্তু এইটো মোৰ মতে সম্ভৱ নহয়। চ' আৰু এটা কথা হৈছে কি, যে ধৰক বহুতে সুধি থাকে যে ছ'চিয়েল মিডিয়াত কিহৰ কাৰণে তোলপাৰ লাগি আছে যে 25,000 নতুনকৈ পদ মুকলি কৰিব। হয়, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে 25,000 নতুন পদ মুকলি কৰি দিব পুলিচত। যে আৰু কি হৈছে যে নতুনকৈ এইকেইটা পদ বুলি নহয়, যে আৰু 2 লাখ যে নতুনকৈ চাকৰি দিব, নিযুক্তি দিব বুলি কৈছে। তাত কি কৰিছে, অসম চৰকাৰে এটা স্পেচিয়েল দল এটা গঠন কৰি দিছে, যে টাস্ক ফ'ৰ্চ বুলি এটা স্পেচিয়েল এটা বাহিনী গঠন কৰি দিছে, যে ক'ত কিমান ভেকেঞ্চি খালী আছে সকলো তথ্য চৰকাৰক জনাব লাগে, যে ক'ত কিমানটা পদ খালী আছে। তাৰ কাৰণে সম্পূৰ্ণকৈ পদকেইটা ফুলফিল কৰিব, যে সেইকাৰণে টাস্ক ফ'ৰ্চ 17 জুন তাৰিখে অসম চৰকাৰক জনাব যে ক'ত কিমানটা পদ খালী আছে। খালী হোৱাৰ পিছতহে নতুনকৈ নিযুক্তিৰ কথা চৰকাৰে চিন্তা কৰিব। আপোনালোকে বহুতে সুধি আছে যে ইণ্টাৰভিউ কেতিয়া হ'ব। তেন্তে যদি অসম চৰকাৰে নতুনকৈ আকৌ এপ্লাই ষ্টাৰ্ট কৰায়, সকলোকে যদি এপ্লাই কৰায়, তেন্তে কি হ'ব, অক্টোবৰ নৱেম্বৰত ইণ্টাৰভিউ হোৱাৰ একেবাৰে চান্স নাই। কিহৰ কাৰণে নাই, যে চৰকাৰে কৰিলে কৰিব পাৰে, মই সেইটো কৈছোঁ, কিন্তু মোৰ ধাৰণা আৰু ইমান দিনৰ অভিজ্ঞতা মই আপোনালোকক কৈ আছোঁ যে চৰকাৰে এইটো সম্ভৱ নহয় যে লগে লগে এপ্লাই কৰিয়ে লগে লগে ইণ্টাৰভিউ পাতি দিব। যিহেতু সন্মুখত একো নাই, যিহেতু সন্মুখত কিবা এটা আহিলেহে চৰকাৰে কামখিনি স্পীড কৰে, তাৰ কাৰণে কৈ আছোঁ। হয়, চাওক, চৰকাৰে চাকৰি দিয়েই থাকিব, দিয়েই থাকিব। তাৰ কাৰণে সেইবোৰত আপোনালোকে মাথা মাৰি লাভ নাই যে চৰকাৰে কিমানটা পষ্ট দিব, কি কথা। আপুনি এপ্লাই কৰিছে যেতিয়া আপুনি নিজৰ কাম নিজে কৰি থাকক, নিজে 100% নিজে দি থাকক, আৰু দি পেলাই আপোনালোকে নিজৰ কাম কৰিলে আপুনি এদিন এনেই ছাকচেছ হ'ব। বহুতে সুধি আছে, দাদা তোমাৰ কি হৈছিলে, তুমি কিহৰ কাৰণে চাকৰি পোৱা নাই। হয়, এইটো কথা বহুতে সুধিছে। তাৰ কাৰণে মই আজি আপোনালোকক ভিডিঅ'ৰ যোগেদি আপোনালোকক সকলোকে জনাই দিবলৈ ওলাইছোঁ যে মই ফিজিকেল, মেডিকেল, ৰিটেন তিনিওটা দিছোঁ, আৰু দুটাতে নাম আহিছিলে। ভাইভাও দিছোঁ, ভাইভাত দুটাতে নাম আহিছিলে, ভাইভা দিছিলোঁ। কিবা এটা কাৰণত মোৰ কিবা প্ৰব্লেমৰ কাৰণে, সৰু সুৰা চাগে কিবা মোৰ প্ৰব্লেম হৈছে, তাৰ কাৰণে মই চাকৰি পোৱাৰ পৰা বঞ্চিত হৈছোঁ, চাকৰিটো নাপালোঁ। তাৰ কাৰণে মই নিজেও হাৰ মানা নাই, আৰু আপোনালোকেও হাৰ নামানিব। যেহেতু এপ্লাই কৰিছে যেতিয়া ইণ্টাৰভিউ পাতিবই, ইণ্টাৰভিউ পাতিছে মানে আপুনি ইণ্টাৰভিউ দিবই, এপ্লাই কৰিছে যিহেতু। তাৰ কাৰণে আপুনিও নিজৰ যিমান 100% আছে দি পেলাই আপুনি নিজৰ কাম নিজে কৰি যাওক। এদিন নহয় এদিন আপুনি ছাকচেছ হ'বই। তো মোৰ যিকেইটা কথা কৈছোঁ, যদি ভিডিঅ'ৰ কথাকেইটা যদি ভাল পায়,
লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আপোনালোকক কওঁ যে মোৰ চেনেলত যিহেতু মই ফিটনেছৰ ওপৰত মই ভিডিঅ' দিওঁ, কেনেকুৱা ধৰণৰ আপোনালোকৰ ভিডিঅ' লাগে, ফিটনেছৰ কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তো আজিলৈ ৰাখিছোঁ, জয় হিন্দ।